নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰোঁ আহক NEC, যাক আমি ফুল ফৰ্মত নন ইনকমব্ৰেঞ্চ চাৰ্টিফিকেট বুলি কওঁ। এই চাৰ্টিফিকেটখন কেনেকৈ আপুনি নিজেই আবেদন কৰিব পাৰিব আৰু নিজেই ৰিচিভ কৰিব পাৰিব, এই চাৰ্টিফিকেটখনৰ বা ডকুমেণ্টছখনৰ কাম কি কামত ব্যৱহাৰ হয়, ইয়াক কেনেকৈ আবেদন কৰিব পাৰি আৰু ইয়াক ক'ত কেনেকৈ অনলাইনত আবেদন কৰা হয়, লগতে আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, সকলো কথা আজি আমি পুংখানুপুংখভাৱে চালি জাৰি চাই আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, লগতে ভিডিঅ'টো কমেণ্ট কৰি যদিহে ভাল হয় উৎসাহ যোগাব ভৱিষ্যতে ভিডিঅ' বনাবৰ কাৰণে, আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিঅ' বহুতো মানুহে বিচাৰি থাকে কিন্তু তেখেতসকলে নাপায়। যদিহে আপুনি শ্বেয়াৰ কৰি দিয়ে নিশ্চয় তেখেতসকলৰ উপকাৰ হ'ব। আৰু এটা অনুৰোধ, যদিহে মোৰ এই ভিডিঅ'টো ভাল পায় বা এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ভাল পায় তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব, তেতিয়াহ'লে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি প্ৰথমেই পাই যাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক এতিয়া প্ৰথমে আমি জানো এই NEC বা নন ইনকমব্ৰেঞ্চ চাৰ্টিফিকেটখন কি কামত ব্যৱহাৰ হয়। এই চাৰ্টিফিকেটখন মাটি বাৰী সম্পৰ্কীয় কাম কাজত ব্যৱহাৰ হয়। যেনে ধৰক আপুনি মাটি এডোখৰ কিনিবলৈ বা বেচিবলৈ ওলাইছে, তেতিয়া পাৰ্মিশ্যনৰ কাৰণে, চেল পাৰ্মিশ্যনৰ কাৰণে আপুনি এই চাৰ্টিফিকেটখন গাঁঠি দিব লাগিব, নহ'লে মণ্ডলে আপোনাৰ কিনা বিকা কৰা মাটিখিনিত চেল পাৰ্মিশ্যন নিদিব। আৰু বাতৰাৰ সময়ত মাটি এডোখৰ আপুনি বাতৰা কৰিবলৈ ওলাইছে আপোনাৰ অংশটো, তেনেকুৱা ক্ষেত্ৰতো বাতৰা আবেদনৰ সময়ত এই চাৰ্টিফিকেটখন মণ্ডলে বা চাৰ্কুল অফিচাৰে বিচাৰিব পাৰে। আৰু লগতে যদিহে আপুনি মাটি এডোখৰ মৰ্টগেজ ৰাখি বেংকৰ পৰা লোন ল'ব বিচাৰে, তেতিয়াও কিছু বেংকে এই চাৰ্টিফিকেটখন বিচাৰিব পাৰে। এতিয়া জানো আহক এই কাগজখনৰ বা ডকুমেণ্টছখনৰ গুণাগুণ সম্পৰ্কে। এই কাগজখনৰ বা ডকুমেণ্টছখনৰ জৰিয়তে আমি এটা কথা জানিব পাৰোঁ যে এই ইনকামব্ৰেঞ্চ চাৰ্টিফিকেটখনত উল্লেখ কৰা ডাক নম্বৰটোত বা সেই মাটিখিনি, সেই মাটিৰ মালিকে মৰ্টগেজ দি কোনো বেংকৰ পৰা লোন আদি লৈছে নেকি বা অন্য কিবা লাইবিলিটিছ আছে নেকি সেই মাটিডোখৰত, সেই সম্পৰ্কে আমি এই নন ইনকামব্ৰেঞ্চ চাৰ্টিফিকেটখনৰ জৰিয়তে জানিব পাৰোঁ। এতিয়া জানো আহক এই ডকুমেণ্টছখন আপুনি ক'ত কেনেকৈ আবেদন কৰিব আৰু ক'ৰ পৰা ৰিচিভ কৰিব। এই ডকুমেণ্টছখন আবেদন কৰাৰ কাৰণে আপোনাক বৰ বেছি কাগজৰ বা নথিৰ প্ৰয়োজন নহয়। এখন খাজানা ৰচিদ লাগিব মাটিডোখৰৰ, আৰু লগতে লাগিব পান কাৰ্ডখন। গতিকে এইখিনি কাগজ আপুনি লৈ গৈ প্ৰথমে যাব CSC চেণ্টাৰত। চাৰ্কুল অফিচৰ সন্মুখত যি CSC চেণ্টাৰ থাকে তাত এই কামবিলাক কৰা হয়। তাত গৈ আপুনি CSC চেণ্টাৰত আপোনাৰ মাটিৰ ডিটেইলছ আৰু যোনে আবেদন কৰিব সেই সকলোখিনি ডিটেইলছ, এপ্লিকেণ্টছৰ ডিটেইলছ তেখেতসকলক দি দিব, আৰু সেই CSC চেণ্টাৰত আপোনাক এই NECৰ আবেদন অনলাইন জৰিয়তে কৰি দিব। অনলাইন কৰা হৈ গ'ল। এতিয়া অনলাইন কৰা হোৱাৰ পিছত স্ক্ৰীণত দেখুওৱাৰ দৰে এনেকুৱা ধৰণৰ এটা একনলেজমেণ্ট বা ৰিচিপ্ট পাব। এতিয়া কি কৰিব, কিছুদিন পিছত 2-4 দিন পিছত আপুনি এই একনলেজমেণ্টখন বা ৰিচিপ্টখন লৈ যাব লাগিব চাব ৰেজিষ্ট্ৰাৰ অফিচত। আপোনালোকৰ ডিষ্ট্ৰিক্টত যি চাব ৰেজিষ্ট্ৰাৰ অফিচ আছে, মাটি বাৰী ৰেজিষ্টাৰ কৰা অফিচ আছে, সেই অফিচত গৈ অফিচাৰক লগ কৰিব। আপোনাক এই ডকুমেণ্টছখন তেখেতে উলিয়াই দিব। এনেতো নিজে হ'ব লাগে কামখিনি, কিন্তু তথাপিও যদি আপোনাক বৰ দৰকাৰ, সোনকালে দৰকাৰ হৈছে, আৰ্জেণ্ট আছে, তেতিয়াহ'লে নিজেই আপুনি চাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ এইখিনি অকণমান কষ্ট কৰিব লাগিব। নহ'লে আপুনি কিছুদিন ৰৈ দিলে নিজে আহি যায়, য'ত এই কাগজখনৰ অনলাইন আবেদন কৰিছিলে তাৰ পৰাই এইখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এই কাগজখন বা ডকুমেণ্টছখন উলিয়াওঁতেও বৰ এটা জটিল প্ৰক্ৰিয়া নহয়, অতি সহজ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি নিজেই চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰিব অন্য মানুহৰ সহায় নোহোৱাকৈ। ভৱিষ্যতে এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় নলেজেবল ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।